কণ্ঠশিল্পী গীতাঞ্জলি দাসে তেওঁৰ পিতৃৰ বয়সৰ এজন ব্যক্তিক ৰাজহুৱাকৈ মঞ্চত মাতি আনি অপমান কৰিছে। হয়, ঠিকেই শুনিছে আপোনালোকে। কণ্ঠশিল্পী গীতাঞ্জলি দাস, যিজনী গীতাঞ্জলি দাসৰ গীত হয়তো আপোনালোক বহুতেই শুনিছে, আৰু সেইগৰাকী গীতাঞ্জলি দাসে বিহু মঞ্চত সংগীতানুষ্ঠান পৰিৱেশন কৰি থকাৰ সময়তে তেওঁৰ পিতৃৰ বয়সৰ এজন ব্যক্তিক মঞ্চলৈ উঠাই আনি ৰাজহুৱাকৈ সেই পিতৃৰ বয়সৰ ব্যক্তিজনক অপমান কৰিছে। কিন্তু কিহৰ বাবে সেই পিতৃৰ বয়সৰ ব্যক্তিজনক গীতাঞ্জলি দাসে অপমান কৰিব লগা হ'ল? কি ভুল আছিল সেই ব্যক্তিজনৰ? এই প্ৰতিবেদনত মই গোটেইখিনি কথা আপোনালোকক জনাবৰ কাৰণে চেষ্টা কৰিম। আশা কৰিছোঁ এই প্ৰতিবেদন আপোনালোকে আৰম্ভণিৰ পৰা শেষলৈকে চাব। যিহেতু এতিয়া বহাগ বিহুৰ সময়, বহাগৰ বতৰ, এই বহাগৰ বতৰত অসমৰ প্ৰত্যেকজন কণ্ঠশিল্পীয়ে ব্যস্ত হৈ থাকে। প্ৰতিটো নিশাই তেওঁলোকে অসমৰ ইমূৰৰ পৰা সিমূৰলৈ ঘূৰি থাকে, সংগীতানুষ্ঠান পৰিৱেশন কৰে, ৰাইজক আনন্দ দিয়ে। গীতাঞ্জলি দাসেও অসমৰ ইমূৰৰ পৰা সিমূৰলৈ সংগীতানুষ্ঠান পৰিৱেশন কৰি আছে, কিন্তু আজি দুদিন আগত তেওঁ সংগীতানুষ্ঠান পৰিৱেশন কৰি থাকোঁতে তাৰ মাজতেই ঘটিল এক অথন্তৰ। প্ৰত্যেকজন শিল্পীয়ে তিতা মিঠা বহুতো অভিজ্ঞতা গোটাই এই বহাগৰ বতৰটোতে। বহাগৰ বতৰত তেওঁলোকে ৰাইজৰ মাজত থাকি ৰাইজক আনন্দ দিবলৈ যাওঁতে কেতিয়াবা তেওঁলোকে নভবা কিছু পৰিস্থিতিৰ সন্মুখীন হ'বলগীয়া হয়। গীতাঞ্জলি দাসে আজিৰ পৰা দুদিন আগত যেতিয়া সংগীতানুষ্ঠান পৰিৱেশন কৰি আছিল, সংগীতানুষ্ঠান পৰিৱেশন কৰিবলৈ লৈছিল, সেই সময়খিনিতে সেই বিহু মঞ্চৰ যিজন ঘোষকে অনুষ্ঠানসমূহ চলাই আছিল, সেই ঘোষকজনে বাৰে বাৰে গীতাঞ্জলি দাসৰ নামটো তেওঁ ভুলকৈ উচ্চাৰণ কৰিছিল। তাৰ পাছত গীতাঞ্জলি দাসৰ লগত থকা কিছু মানুহে তেওঁক গৈ শুধৰাই দিছিল যে আপুনি তেওঁৰ নামটো বাৰে বাৰে ভুলকৈ কৈ আছে, আপুনি তেওঁৰ নামটো শুদ্ধকৈ উচ্চাৰণ কৰক। তেওঁক বাৰে বাৰে তেনেকৈ শুদ্ধকৈ উচ্চাৰণ কৰিবলৈ কোৱাৰ পাছতো, তেওঁৰ নামটো শুধৰণি কৰি দিয়াৰ পাছতো সেই ঘোষকজনে কিন্তু প্ৰতিবাৰেই গীতাঞ্জলি দাসৰ নামটো, কণ্ঠশিল্পী গীতাঞ্জলি দাসৰ নামটো ভুলকৈ উচ্চাৰণ কৰিছিল ৰাইজৰ আগত। তাৰ পাছত অৱশেষত গীতাঞ্জলি দাসে, যিজন ঘোষকে তেওঁৰ নামটো ভুলকৈ উচ্চাৰণ কৰিছে, তেওঁক এবাৰ চাবলৈ বিচাৰিলে আৰু মঞ্চলৈ মাতি আনিলে। মঞ্চলৈ মাতি অনাৰ পিছত গীতাঞ্জলি দাসে দেখিবলৈ পালে যে যিজন ঘোষকে ইমান সময় ঘোষণা কৰি আছিল, সেই ঘোষণা কৰা ব্যক্তিজন হৈছে তেওঁৰ পিতৃৰ বয়সৰ এজন ব্যক্তি, এজন বয়সীয়াল ব্যক্তি। সেই ব্যক্তিজন যেতিয়া মঞ্চত উঠি আহিল, তেতিয়া গীতাঞ্জলি দাসে তেওঁক ভদ্ৰভাৱে তেওঁক জনালে যে আপুনি মোৰ নামটো প্ৰতিবাৰে কিহৰ বাবে ভুলকৈ কৈ আছে, কাৰণ আপোনাৰ যদি মনত ৰাখিবলৈ অসুবিধা হয়, আপোনাৰ যদি মোৰ নামটো মনত নাথাকে, যিহেতু আপোনাৰ বয়স হৈছে, গতিকে আপোনাৰ যদি মোৰ নামটো মনত নাথাকে, তেতিয়াহ'লে আপুনি কাগজ এখনত মোৰ নামটো ভালকৈ লিখি লওক, ভালকৈ লিখি লৈ আপুনি মোৰ নামটো উচ্চাৰণ কৰক। সেই ব্যক্তিজনে গীতাঞ্জলি দাসৰ ওচৰত ক্ষমা বিচাৰিছে। গীতাঞ্জলি দাসে কৈছে, আপুনি মোৰ ওচৰত ক্ষমা বিচাৰিব নালাগে, আপুনি মোৰ দেউতাৰ বয়সৰ ব্যক্তি, যিহেতু আপুনি মোৰ ক্ষমা বিচাৰিব নালাগে, কিন্তু আপুনি যে মোৰ নামটো বাৰে বাৰে ভুলকৈ উচ্চাৰণ কৰি আছে, মোৰ লগত থকা মানুহে আপোনাক মোৰ নামটো শুদ্ধকৈ উচ্চাৰণ কৰিবলৈ কোৱাৰ পাছতো আপুনি যে প্ৰতিবাৰে মোৰ নামটো ভুলকৈ উচ্চাৰণ কৰিছে, তাৰ বাবেহে মই কিন্তু দুখ পাইছোঁ। আৰু গীতাঞ্জলি দাসে যেতিয়াই ৰাজহুৱাকৈ সেই ব্যক্তিজনক মঞ্চত উঠাই তেনেধৰণৰ কথাবোৰ ক'লে, তেতিয়াই সেই ব্যক্তিজনে কিন্তু অপমান পাবলগীয়া হয়। গীতাঞ্জলি দাসৰ পিতৃৰ বয়সৰ সেই ব্যক্তিজনে অপমান বোধ কৰিবলগীয়া হৈছে, কাৰণ সেই ব্যক্তিজন হ'ল এজন বয়সস্থ ব্যক্তি। তাৰ পাছতেই বহুতো বিতৰ্কৰ সৃষ্টি হৈছে। বহুতে কৈছে গীতাঞ্জলি দাসৰ অহংকাৰ হৈছে। গীতাঞ্জলি দাসৰ বাৰু নামটো সেই ব্যক্তিজনে ভুলকৈ ক'লে, ভুলকৈ কোৱাৰ পাছততো কিনো ডাঙৰ কথা হ'ল, কাৰণ শিল্পীসকলক চিনি পায় তেওঁলোকৰ কৰ্মৰ জৰিয়তে। তেওঁলোকৰ নামটো যদি ক'ৰবাত ভুলকৈ উচ্চাৰণ কৰা যায়, তাত কিন্তু ইমানো একো ডাঙৰ কথা নহয়, কাৰণ তেওঁলোকৰ সৃষ্টিৰ জৰিয়তেহে। আজি সংগীত শিল্পী জুবিন গাৰ্গক যদি কোনোবাই পাপন মহন্ত বুলিও কয়, কিন্তু তেওঁ জুবিন গাৰ্গ বুলিহে মানুহে চিনি পাব, তেওঁৰ প্ৰতিভাকে মানুহে চিনি পাব, তেওঁৰ কণ্ঠক ৰাইজে চিনি পায়। তেওঁক এক্সট্ৰাকৈ জুবিন গাৰ্গ বুলি চিনাকি দিবলগীয়া নাই, কাৰণ তেওঁৰ কণ্ঠই তেওঁৰ চিনাকি। গতিকে গীতাঞ্জলি দাসে এজন শিল্পী হিচাপে তেওঁ সেইদৰে ব্যক্তিজনক ৰাজহুৱাকৈ মঞ্চত মাতি আনি সেইদৰে তেওঁক কোৱাটো কিন্তু বহুতে সমালোচনা কৰিছে। সেই কথাখিনি বহুতে কিন্তু হজম কৰিব পৰা নাই। সেইবাবে গীতাঞ্জলি দাসক লৈ বৰ্তমান বিতৰ্কৰ সৃষ্টি হৈছে, আৰু সাংবাদিকসকলে গীতাঞ্জলি দাসৰ মনৰ ভাৱ জানিব বিচাৰিছে। গীতাঞ্জলি দাসেও এই বিষয়টোলৈ ক্ষমা বিচাৰিছে। বাকী এই প্ৰতিবেদনত আপোনালোকে গীতাঞ্জলি দাসৰ সেই বিহু মঞ্চত ঘটি যোৱা সেই ঘটনাটোৰ কথা আপোনালোকে গম পালে। কথাখিনি শুনি কেনে পালে আপোনালোকে জনাবৰ কাৰণে একেবাৰে নাপাহৰিব। এনেধৰণৰ প্ৰতিবেদনসমূহ মই আপোনালোকৰ ওচৰলৈ লৈ আহিম। আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবৰ কাৰণে একেবাৰে নাপাহৰিব। ধন্যবাদ।